পৰীক্ষা আছে এতিয়া ADRE আটাইতকৈ অসমৰ ডাঙৰ পৰীক্ষা হ'ল এইবাৰ 12 লাখ 13 লাখ ল'ৰা ছোৱালীয়ে ADRE পৰীক্ষা দিছে চাকৰি কম কিন্তু মানুহৰ মনত এটা অদ্ভুত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাব পাৰোঁ আৰু ইয়াৰ প্ৰতিফলন ক'ত ঘটিছে আন্দোলন নোহোৱা হৈছে শিক্ষানুষ্ঠানবিলাকত পঢ়াৰ পৰিৱেশ ভাল হৈছে আৰু মধ্যভোগীবিলাক নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিচাপে ইমান কাম কৰিব পাৰিছো নোৱাৰিছো মই নাজানো কিন্তু এই যে যুৱক যুৱতীৰ মাজত আস্থাৰ নতুন পৰিৱেশ এটা গঢ়ি উঠিছে চাকৰি টকা পইচা নোহোৱাকৈ চাকৰি পোৱা ADRE পৰীক্ষা মেট্ৰিকতকৈ ডাঙৰ